যোৱাকালি আমি ভাৰ্বেল ৰিজনিঙৰ কেইটামান টপিক পঢ়িলোঁ। আজি তাৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে বহীত এই কুৱেশ্যনবোৰ লিখি লিখি যাব, তেতিয়া পিছত পঢ়িবলৈ ভাল পাব। এতিয়া তাৰ যোৱাকালিৰ পিছৰখিনি এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া ভাৰ্বেল ৰিজনিঙৰ আন এটা পাৰ্ট হ'ল ইণ্টাৰচেঞ্জিং চাইন। এই আমি ইণ্টাৰচেঞ্জিং চাইন ইয়াৰ আমি কুৱেশ্যন কৰাৰ আগত বদমাছ ৰুল নামৰ ৰুল এটা আছে। এই ৰুলটো কিনো আমি প্ৰথমতে জানি ল'ব লাগিব। বদমাছ বিটোৱে ডিন'ট কৰে ব্ৰেকেট, তাৰমানে আমি কুৱেশ্যনটোত থকা প্ৰথমতে ব্ৰেকেটৰ ভিতৰত যিটো টাৰ্ম থাকিব সেইটো ছল্ভ কৰি ল'ব লাগিব। তাৰপিছত অ'টোৱে ডিন'ট কৰে অৰ্ডাৰ, অৰ্ডাৰ মিনছ কুৱেৰ, কিউব, টু দি পাৱাৰ 4 এটচেট্ৰা। আৰু ডিটোৱে ডিন'ট কৰে ডিভিজন মানে হৰণ। এমটোৱে ডিন'ট কৰে মাল্টিপ্লিকেশ্যন মিনছ পূৰণ। আৰু এটোৱে ডিন'ট কৰে এডিশ্যন মানে যোগ। আৰু এছটোৱে ডিন'ট কৰে ছাবষ্ট্ৰেকশ্যন মিনছ মাইনাছ। আমি এতিয়া ইণ্টাৰচেঞ্জিং আমাৰ কুৱেশ্যনটোত দি দিব, আমি কুৱেশ্যনটোত আমাৰ যিটো দিব সেই কুৱেশ্যনটোৰ এনচাৰটো উলিয়াবলৈ আমি কিছুমান চাইন ইণ্টাৰচেঞ্জ কৰিব লাগিব। আমি ৰুলটো আমি যদি শ্বৰ্ট ট্ৰিক ইউজ কৰোঁ, তেতিয়া আমি প্ৰথমতে ডিভাইড আৰু মাল্টিপ্লাই চাইনডাল ইণ্টাৰচেঞ্জ কৰি পেলাই চাম ওলাই নে নোলায়। যদি নোলায় তেতিয়া ডিভাইডৰ লগত যিডাল চাইন দিব সেইডাল ল'ম। নহ'লে এই দুটাটো যদি নোলায় তাৰপিছত ইনটু আৰু প্লাছত আহিম। তাৰপিছত ইনটু মাইনাছ, একে লাষ্টতহে প্লাছ আৰু মাইনাছৰ ক্ষেত্ৰত চাম। তেতিয়া আমি কৰোঁতে সহজ হ'ব। এতিয়া এনেকৈ বুজি নাপাব, এতিয়া যেতিয়া আমি এই কুৱেশ্যনটো ল'ম তেতিয়া ধুনীয়াকৈ বুজি পাই যাব। এতিয়া তাৰ কাৰণে আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ, কাৰেক্ট দ্য ফলোয়িং বাই ইণ্টাৰচেঞ্জিং টু চাইনিজ। আমাক এই কুৱেশ্যনটো দি দিছে, আমাক এই কুৱেশ্যনটো ইকুৱেল টু 8 বুলি আমি দেখাব লাগে। কিন্তু এইটো যদি আমি এতিয়া ছল্ভ কৰোঁ 8 হৈ থকা নাই। আমাক কৈছে যে তলত দিয়া এই চাইনবোৰ কিছুমান চাইন ইণ্টাৰচেঞ্জ যদি কৰি দিওঁ তেতিয়াহ'লে এই কুৱেশ্যনটো ইকুৱেল টু 8 হ'ব। এতিয়া আমাক কৈছে প্লাছ আৰু মাইনাছ ইণ্টাৰচেঞ্জ, প্লাছৰ ঠাইত মাইনাছ বা মাইনাছৰ ঠাইত প্লাছ লিখিলে 8 হ'বনে, নে ডিভাইডৰ ঠাইত মাল্টিপ্লাইৰ ঠাইত ডিভাইড লিখিলে 8 হ'বনে, নে এইটোৰ ঠাইত এইটো লিখিম নে এইটোৰ ঠাইত এইটো লিখিম। এই এনচাৰকেইটাৰ পৰা আমি কোনটো কাৰেক্ট উলিয়াব লাগে। আমি এই ৰুলকেইটা জানিব লাগিব। এই ৰুলকেইটা মতে প্ৰথমটো কিটো চাম, ডিভাইড আৰু মাল্টিপ্লাই চাইনডাল আমি ইণ্টাৰচেঞ্জ কৰি পেলাই চাম। আমি প্ৰথমতে লিখি লৈছোঁ কুৱেশ্যনটো আমাৰ আছিলে কিমান আছিলে, 17 + 6 × 2 - 3 / 4 এইটো আছিলে। আমি এতিয়া প্ৰথমতে কি কৰিম, ডিভাইড আৰু মাল্টিপ্লাই চাইনডাল আমি ইণ্টাৰচেঞ্জ কৰিম। তাৰমানে আমি কি লিখিম, 17 টো 17 থাকিব, প্লাছ চিনডাল প্লাছেই থাকিব। এই মাল্টিপ্লাই চিনডালৰ ঠাইত আমি কি লিখিম, ডিভাইড লিখিম। মাইনাছৰ ঠাইত মাইনাছেই থাকিব আৰু এই ডিভাইড চিনডালৰ ঠাইত আমি মাল্টিপ্লাই লিখিম। আমি কি চাইছোঁ, প্ৰথমতে আমি এই এনচাৰটোৰ পৰাই আমি লৈ ল'ম কোনটো মিলে। প্ৰথমতে আমি কি ল'ব লাগিব, ডিভাইড আৰু মাল্টিপ্লাইটো চাই ল'ম। ডিভাইড আৰু মাল্টিপ্লাই ইয়াত আছে, ডিভাইড আৰু মাল্টিপ্লাই এইটো আমি সেইকাৰণে ডিভাইড আৰু মাল্টিপ্লাই চাইন দুডাল এক্সচেঞ্জ কৰি চাইছোঁ। এতিয়া এইটো কিমান ওলাই চাম। প্ৰথমতে আমি এই বদমাছ ৰুল মতে কি কৰিব লাগিব, ব্ৰেকেটটো ইয়াত নাই, অৰ্ডাৰ স্কুৱেৰ কিউবো নাই, গতিকে আমি ডিভিজন আছে ইয়াত, এইটো ডিভাইড, প্ৰথমতে আমি ডিভাইডৰ কামটো কৰিম। বাকী যেনেকৈ আছে চব তেনেকেই ৰাখিম। এইটো 2ৰে এইটোক ডিভাইড কৰিলে হ'ব 3 - 3 × 4। তাৰপিছত বদমাছ ৰুল মতে ডিভিজনৰ পিছত মাল্টিপ্লাই কৰিব লাগিব। গতিকে আমি এতিয়া বাকীখিনি যেনেকৈ আছে তেনেকেই ৰাখিম, এজ ইট ইজ। মাল্টিপ্লাই আছে এইটো 3 × 4 = 12। তাৰপিছত ডিভিজন বদমাছ ৰুল মতে আছিলে এডিশ্যন। এতিয়া আমি এড কৰা, এই দুটা এড কৰি ল'ম। এই দুটা এড কৰিলে হ'ল 20 - 12 = 8। আমাক এইটো কিমান 8 ওলাইছে, আমাৰ এইটো 8 দি দিছিল নাই, গতিকে এনচাৰটো কাৰেক্ট হ'ব কেতিয়া, যদি আমি ডিভাইড আৰু মাল্টিপ্লাই চিনডাল যদি ইণ্টাৰচেঞ্জ কৰি দিওঁ। সেইকাৰণে আমাৰ কাৰেক্ট এনচাৰটো হৈ গ'ল বি। নিশ্চয় বুজি পাইছে। আৰু এটা আমি কুৱেশ্যন কৰি চাম তেনেকুৱা। এইটো কাৰেক্ট দ্য ফলোয়িং বাই ইণ্টাৰচেঞ্জিং টু চাইন। আমাক এই কুৱেশ্যনটো দি দিছে, আমি এই কোন দুটা চাইন ইণ্টাৰচেঞ্জ কৰিলে এই গোটেই এনচাৰটো 16 ওলাব, আমি সেইটো দেখুৱাব লাগে। প্ৰথমতে আমি কুৱেশ্যনটো আমি লিখি ল'ম। আমাৰ কুৱেশ্যনটো হৈ গ'ল এইটো। আমি ৰুল মতে প্ৰথমতে ডিভাইড আৰু মাল্টিপ্লাই চিনডাল চাম, এই দুটা ইণ্টাৰচেঞ্জ কৰি চাম। ডিভাইডৰ ঠাইত মাল্টিপ্লাইৰ ঠাইত ডিভাইড লিখিম, বাকী যেনেকৈ আছে চব তেনেকেই ৰাখিম। এইটো ডিভাইড লিখিলোঁ মাল্টিপ্লাইৰ ঠাইত আৰু 36 × 4 কৰি দিলোঁ। এইটো আমি ছল্ভ কৰি চাম কিমান ওলাব। মাইনাছ, প্ৰথমতে আমি ৰুল মতে পাইছিলোঁ ব্ৰেকেটৰ কামটো আগত কৰিব লাগিব। এইটো ব্ৰেকেট আছে, এইটো ব্ৰেকেটৰ কাম আগত কৰিম। এটা কৰিলে হ'ল 9, ডিভাইড ব্ৰেকেটৰ কাম আগত কৰিব লাগিব। এইটো যদি ইয়াক মাল্টিপ্লাই কৰোঁ
144 কিন্তু আমি দেখিলোঁ যে 144 9টোক ডিভাইড কৰিলে বহুত সৰু সংখ্যা ওলাই যাব সৰু সংখ্যাটোৰ 25ৰ পৰা একদম একতকৈও সৰু সংখ্যাটো মাইনাছ কৰিলেও এপ্ৰক্সিমেটলি 25 হ'ব গতিকে আমি এনচাৰটোত কিমান আছিলে এনচাৰটোত 16 ওলাব লাগিব কিন্তু আমাৰ এইটো পইণ্টত ওলাব গতিকে আমি এইটো কৰিলে আমি নাপাওঁ এইটো কৰিলে আমি নাপাম এই এনচাৰটো নহয় গতিকে আমি তাৰ পিছত কি ল'ব লাগে তাৰপিছত ডিভাইডৰ লগত বেলেগ চিন যিটো থাকে সেইটো চাব লাগে আমি ডিভাইডৰ লগত কি বেলেগ চিন আছে যোগ আছে এবাৰ আমি ডিভাইড আৰু যোগটো যদি ইণ্টাৰচেঞ্জ কৰোঁ তেতিয়া কি হ'ব চাম এতিয়া আমি কুৱেশ্যনটো লিখি ল'ম কুৱেশ্যনটো কি আছে 25 এবাৰ ডিভাইড আৰু প্লাছডাল আমি ইণ্টাৰচেঞ্জ কৰিম গতিকে 6 প্লাছৰ ঠাইত আমি ডিভাইড লিখি দিম ইনটু 36 ডিভাইডৰ ঠাইত আমি প্লাছ লিখি দিম এবাৰ +4 এনেকুৱা হ'ব এইটো আমি সলভ কৰি চাম এবাৰ ওলাই নে নোলাই মাইনাছ প্ৰথমে ব্ৰেকেটৰ কাম এইটো ডিভাইড আছে ডিভাইড এইটো ডিভাইড কৰিলে 2 হ'ব ইনটু এটা প্লাছ আছে 40 ইকুৱেল টু 25 মাইনাছ এই দুটা মাল্টিপ্লাই কৰিলে 80 হ'ব গতিকে এইটো মাইনাছতো ওলাব এইটো 16 নোলায় গতিকে এবাৰ এইটোও নহ'ব এইটো অপশ্যনো আমাৰ নহ'লে এতিয়া আমি তাৰ পিছত কি চাব লাগে ইনটু আৰু প্লাছ আছে নেকি চাব লাগে ইনটু আৰু প্লাছডাল ইণ্টাৰচেঞ্জ কৰিব লাগে এবাৰ আমি ইনটু আৰু প্লাছডাল ইণ্টাৰচেঞ্জ কৰি পেলাই চাম এইটো পাতি লওঁ 25 minus 6 into 3 plus 36 divided by 4 equal to 25 minus 18 হ'ব এইটো প্লাছ এইটো ডিভাইড কৰিলে হ'ব 9 তাৰ প্ৰথমতে আমি এইটো যদি মাইনাছ কৰোঁ এইটোৰ পৰা এইটো গ'লে 7 থাকিব প্লাছ 9 ইকুৱেল টু 16 আমি 16 পাই গ'লো এনসাৰ আছিলে 16 গতিকে এই গোটেইটো কেতিয়া শুদ্ধ হ'ব যেতিয়া আমি ইনটু আৰু প্লাছ চিনডাল ইণ্টাৰচেঞ্জ কৰি দিওঁ সেইকাৰণে এনসাৰটো কাৰেক্ট এনসাৰ হৈ যাব ডি নম্বৰ এনসাৰটো এইটো টপিক চাগে নিশ্চয় বুজি পালে আৰু ইণ্টাৰচেঞ্জিং চাইনৰ পৰা এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব তাৰ পিছৰ ভাৰ্বেল ৰিজনিঙৰ আৰু এটা টপিক আছে এই টপিকটো হৈ গ'ল প্ৰব্লেম অন ৰেংক এইটোৰ পৰা বহুত ইম্পৰ্টেণ্ট এইটোৰ পৰা আহেই কুৱেশ্যন এইটো আমি কুৱেশ্যনটো চাই ল'ম এটা একেবাৰে সহজ টপিক হয় Mina is 11 from either end of a row of girls. How many girls are there in the row? এটা লাইনত এটা ছোৱালী মানুহৰ এটা লাইন আছিলে এটা শাৰী এটা আছিলে শাৰীটোত মিনা নামৰ ছোৱালীজনী প্ৰথমৰ পৰাও মিনা নামৰ ছোৱালীজনী 11 পজিশ্যনত আছিলে বুলি কৈছে 11 পজিশ্যনত আছিলে প্ৰথমৰ পৰাও কাউণ্ট কৰিলেও 11তে হ'ব বা লাষ্টৰ ফালৰ পৰা কাউণ্ট কৰিলেও 11তে হ'ব কৈছে যে এতিয়া টোটেল গোটেই লাইনটোত টোটেল কিমানজনী ছোৱালী আছে আমাক সেইটো সুধিছে এতিয়া মিনা 11 পজিশ্যনত আছিলে প্ৰথমৰ পৰা যদি চাওঁ প্ৰথম তাৰ মানে কি আগত 10জনী ছোৱালী আছে আৰু তাৰমানে আগত 10জনী আছে যদি লাষ্টৰ ফালৰ পৰা কাউণ্ট কৰোঁ তেতিয়াও মিনা 11 পজিশ্যনত মানে কি মিনাৰ এইফালৰ পৰাও 10জনী ছোৱালী আগত আছে গতিকে টোটেল কিমানজনী আছে ছোৱালী 10জনী আগত লগতে মিনা প্লাছ আকৌ 10জনী পিছত মানে কিমান হ'ব 10 × 20 21জনী ছোৱালী হ'ব একেবাৰে চিম্পল এইটো কাৰেক্ট এনসাৰ 21 আছে নাই আছে এইটো গতিকে এইটো হৈ গ'ল কাৰেক্ট এনসাৰ এইটো একেবাৰে সহজ এনেকুৱাই আহিব পাৰে তাৰ পিছৰ টপিকটো আগবাঢ়িছে তাৰ পিছৰ টপিকটো হৈ গ'ল ডাইৰেকশ্যন চেঞ্জ টেষ্ট এইটো ইম্পৰ্টেণ্ট এইটোৰ পৰা আহেই সব কম্পিটিটিভ এক্সামত কুৱেশ্যন এইটো দুই টাইপৰ কুৱেশ্যন আছে দুই টাইপৰ প্ৰব্লেম আহিব পাৰে আমি দুইটা টাইপৰ ওপৰতে ডিছকাছ কৰিম প্ৰথমতে আমি জানিব লাগিব ডাইৰেকশ্যন কেনেকুৱা ডাইৰেকশ্যনবোৰ কি হয় ডাইৰেকশ্যন জানিবলৈ হ'লে আমি এইকেইটা আমি জানি ল'ব লাগিব এইকেইটা মই ইয়াত দেখাই দিছোঁ এইবোৰ চিধা চিধিকৈ আঁকিব লাগে হয়তো চিধা হোৱা নাই এইফালৰটো হৈ গ'ল ইষ্ট এইফালৰটো ইষ্ট থাকে ইষ্টৰ বিপৰীতে থাকিব ৱেষ্ট এইফালে থাকিব নৰ্থৰ অপজিটত থাকিব চাউথ এতিয়া এনেকেই এইটো পইণ্টৰ মাজেদি যাব লাগিছিলে এনেকৈও ভাগ কৰিব পাৰি এইফালে নৰ্থ আৰু ইষ্টৰ মাজৰটোক কয় নৰ্থ ইষ্ট নৰ্থ আৰু ৱেষ্টৰ মাজৰটোক ক'ব নৰ্থ ৱেষ্ট একেদৰে সাউথ আৰু ৱেষ্টৰ মাজৰটোক ক'ব সাউথ ৱেষ্ট আৰু সাউথ আৰু ইষ্টৰ মাজৰটোক ক'ব সাউথ ইষ্ট এই বস্তুটো আমি জানিলে আমাৰ হৈ যাব এতিয়া আমি কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যনত আছে শুভম ৱাক্স 3 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ
and then turned to his left and walked 2 kilometers. He again turned left and walks 3 kilometers. At this point, he turns to his right and walks 3 kilometers. How many kilometers and in what direction is he from the starting point? আমাক কৈছে যে সুহম নামৰ ল'ৰাটোৱে কেনেকৈ 3 কিলোমিটাৰ 2 কিলোমিটাৰ এনেকৈ আগবাঢ়িলে কোনটো ডাইৰেকশ্যনত আমাক কৈ দিছে। এতিয়া আমাক সুধিছে লাষ্টত যিটো পইণ্টত সি ৰ'লগৈ সেই পইণ্টটো কিমান ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত্বত আছে আৰু কোনটো ডাইৰেকশ্যনত আছে আমাক হয়তো উলিয়াব লাগে। এনেকুৱা কুৱেশ্যন মাষ্ট বি আহেই প্ৰতিটো কম্পিটিটিভ এক্সামত। আমি তাৰ কাৰণে ডায়েগ্ৰাম ড্ৰ কৰিব লাগিব। ডায়েগ্ৰাম ড্ৰ কৰি একেবাৰে সহজ অংক আমি ধুনীয়াকৈ বুজিম। আৰু পাৰিলে কুৱেশ্যনবোৰ এইবোৰ বহীত লিখি যাব, তেতিয়া পঢ়ি পেলাই পিছত সুবিধা হ'ব। ৰিজনিঙৰ ইয়াৰ পৰাই আহিব চব টপিকবোৰ ভালকৈ ক্লিয়াৰ হ'লে হৈ গ'ল। আমি প্ৰথমতে ডায়েগ্ৰামটো আঁকি লৈছোঁ। এইফালে থাকে আমাৰ ইষ্ট, এইফালে থাকিব ৱেষ্ট, এইফালে থাকিব নৰ্থ আৰু এইফালে থাকিব চাউথ। এইটো ভালকৈ বুজি ল'ব। সদায় ষ্টাৰ্টিং পইণ্ট এই মিড পইণ্টটোৰ পৰাই ষ্টাৰ্ট হয় সদায়, সেইটো মনত ৰাখিব। ইয়াৰ পৰা ষ্টাৰ্ট নকৰিব, ইয়াৰ পৰা ষ্টাৰ্ট নকৰিব, ক'ৰ পৰাও নকৰিব, সদায় মিড পইণ্টটোৰ পৰাই ষ্টাৰ্ট হ'ব। আমাক কুৱেশ্যনটো কৈছে যে শুভম ৱাক্স 3 কিলোমিটাৰ্ছ টুৱাৰ্ড নৰ্থ। ষ্টাৰ্টিং পইণ্টৰ পৰা নৰ্থ কোনফালে আছে? ওপৰলৈ আছে। আমাক কিমান কিলোমিটাৰ গৈছে বুলি কৈছে? 3 কিলোমিটাৰ। আমি এনেকৈ কৰি গুচি গ'লোঁ, আমি এইকণতে পালোঁ, ধৰি ল'লোঁ আমি এইটো 3 কিলোমিটাৰ। 3 কিলোমিটাৰ গৈ এইকণ পালোঁগৈ। তাৰপিছত কি কৈছে আমাক? দেন টাৰ্ণ টু হিজ লেফ্ট এণ্ড ৱাক 2 কিলোমিটাৰ। এইকণলৈ যোৱাৰ পিছত আমাৰ এইফালৰটো হ'ল ৰাইট, এইফালৰটো হ'ল লেফ্ট। আমাক লেফ্টলৈ 2 কিলোমিটাৰ যাব দিছে, গতিকে এইফালে যাব লাগিব। লেফ্টলৈ গ'লোঁ আমি 2 কিলোমিটাৰ। আমি ধৰি ল'লোঁ গৈ পেলাই এইকণতে পালোঁগৈ। তাৰপিছত কি কৈছে? লেফ্ট 2 কিলোমিটাৰ এইকণকৈ হৈ গ'ল। তাৰপিছত কৈছে হি এগেইন টাৰ্ণ লেফ্ট এণ্ড ৱাক 3 কিলোমিটাৰ। আকৌ এইফালে যেতিয়া আমি এনেকৈ যাওঁ তেতিয়া এইফালৰটো ৰাইট হ'ব, এইফালৰটো লেফ্ট হ'ব। আকৌ লেফ্টলৈ 3 কিলোমিটাৰ গৈছে বুলি কৈছে। 3 কিলোমিটাৰ আহি এইকণ পাবহি, কাৰণ এইকণৰ পৰা এইকণলৈ যেতিয়া 3 হয়, এইফালে 2 আহিলোঁ, এইকণৰ পৰা এইকণলৈও 3 হ'ব, ইয়াত লাগি যাবহি আহি পেলাই। এইটো হৈ গ'ল 3 কিলোমিটাৰ। আহি পেলাই এইকণ পালোহি। তাৰপিছত কি কৈছে? এট দিছ পইণ্ট হি টাৰ্ণ টু হিজ ৰাইট এণ্ড ৱাক 3 কিলোমিটাৰ। এইফালৰ পৰা যদি এনেকৈ এইফালে আহোঁ তেতিয়া এইফালৰটো ৰাইট, এইফালৰটো লেফ্ট। আমাক কৈছে ৰাইটলৈ 3 কিলোমিটাৰ গ'ল বুলি। আকৌ এনেকৈ কৰি এইফালে গুচি গ'লোঁ, ধৰি ল'লোঁ আমি এইকণ পালোহি, আকৌ এইকণ 3 কিলোমিটাৰ। এইকণৰ পৰা এইকণলৈ 3 কিলোমিটাৰ গ'লোঁ। এতিয়া আমাক সুধিছে যে হাউ মেনি কিলোমিটাৰ্ছ ইন হোৱাট ডাইৰেকশ্যন ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। লাষ্টত গৈ পেলাই এইকণতে ৰ'লগৈ শুভম নামৰ ল'ৰাটো। এতিয়া আমাক সুধিছে ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত কিমান কিলোমিটাৰ গৈছে আমাক হয়তো সুধিছে। এইকণৰ পৰা এইকণৰ ডাইৰেকশ্যন ডিষ্টেঞ্চটো কিমান? এইকণৰ পৰা এইকণলৈ যদি 2 হয়, এইকণৰ পৰা এইকণলৈ অভিয়াছলি 2 কিলোমিটাৰেই হ'ব। আকৌ এইকণৰ পৰা এইকণলৈ কিমান? 3 কিলোমিটাৰ। গতিকে গোটেই বস্তুটো কিমান হ'ব? 5 কিলোমিটাৰ হ'ব। 3 × 2 = 5 কিলোমিটাৰ। আমাৰ 5 কিলোমিটাৰ টোটেল যোৱা হ'ল। আৰু কোনটো ডাইৰেকশ্যন? ৱেষ্ট ডাইৰেকশ্যন গৈছে নাই? তাৰমানে আমি 5 কিলোমিটাৰ টুৱাৰ্ডছ ৱেষ্ট হ'ব। আমাৰ অপশ্যনত কি কি আছে চাম। 3 কিলোমিটাৰ চাউথ, সেইটো নহয়। এইটো 5 কিলোমিটাৰ ৱেষ্ট। এইটো আমাৰ কাৰেক্ট এনচাৰ। নিশ্চয় বুজি পালে। আৰু এইটো টাইপৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ ছেকেণ্ড টাইপটোলৈ আহোঁ। ছেকেণ্ড টাইপটোৰ কাৰণে আমি ডায়েগ্ৰামটো ভালদৰে জানিব লাগিব। হয়, এইটো দুটাই আছে ইয়াৰ কি কয়, এইটো ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ দুটা মেথডেই আছে। এটা এনেকুৱাকৈ আমাক উলিয়াবলৈ দিব ডিষ্টেঞ্চটো, নহ'লে এইটো টাইপৰ। দুইটা ভালকৈ বুজি ল'লে আমি যেনেকুৱাই আহক আমি কৰিব পাৰিম। এইটো কুৱেশ্যনত সুধিছে ইফ চাউথ ইষ্ট বিকাম নৰ্থ। চাউথ ইষ্টৰ জেগাত আমি নৰ্থ লিখিব লাগে, আৰু নৰ্থ ইষ্ট বিকাম ৱেষ্ট এণ্ড ছ' অন, আৰু তেনেকৈ লিখিব লাগে। ফ'কাছ হোৱা নাই ভালকৈ। এণ্ড হোৱাট উইল ৱেষ্ট বিকাম। আমাক তেতিয়া ৱেষ্টটো কি হ'ব আমাক সুধিছে। তাৰ মানে আমি প্ৰথমতে ডায়েগ্ৰামটো ধুনীয়াকৈ ড্ৰ কৰি ল'ম। ইয়াৰ স্কেল হ'লে ভাল, হাতেৰে বেকা হ'বই আৰু। আমাৰ এইফালে যদি ইষ্ট হয়, এইফালে ৱেষ্ট হ'ব, তেতিয়া এইফালে হ'ব নৰ্থ হ'ব, এইফালে চাউথ হ'ব। ডায়েগ্ৰামটো ধুনীয়াকৈ জানিব লাগিব। আৰু এইটো কি হয়? নৰ্থ আৰু ইষ্টৰ মাজৰটো হ'ল নৰ্থ ইষ্ট, নৰ্থ আৰু ৱেষ্টৰ মাজৰটো হৈ গ'ল নৰ্থ ৱেষ্ট, ৱেষ্ট আৰু চাউথৰ মাজৰটো হৈ গ'ল চাউথ ৱেষ্ট বুলি কয়। চাউথ আৰু ইষ্টৰ মাজৰটো কয় চাউথ ইষ্ট। এতিয়া আমাক কুৱেশ্যনটো অনুসৰি আমাক কি কৈছে? ইফ চাউথ ইষ্ট বিকাম নৰ্থ। চাউথ ইষ্ট ক'ত আছে? চাউথ ইষ্ট এইটো আমাৰ নৰ্থ বুলি কৈছে, নৰ্থ হ'ব। আৰু কি কৈছে? নৰ্থ ইষ্ট বিকাম ৱেষ্ট। আমাক এইটো নৰ্থ ইষ্টটো আমি ৱেষ্ট হ'ব বুলি দি দিছে।
আৰু বাকিবোৰো তেনেকৈ চেঞ্জ হ'ব। লাষ্টত আমাৰ এই ৱেষ্টটো কি হ'ব, এইটো আমাৰ কি হ'ব আমি উলিয়াব লাগে। আমি এতিয়া চল্ভ কৰিম। আমি এইটো যদি নৰ্থ হয়, নৰ্থৰ অপজিটটো কি থাকে? নৰ্থৰ অপজিটটো সদায় জানো যে চাউথ থাকে। এইটো নৰ্থ হ'লে ইয়াৰ অপজিট এইটো কি হ'ব? এইটো মানে হৈ যাব চাউথ হ'ব এইটো। আৰু এইটো যদি ৱেষ্ট হয়, ৱেষ্টৰ অপজিটটো আমি জানো সদায় ইষ্ট হয়। গতিকে এইটো যদি ৱেষ্ট হয়, অবভিয়াছলি এইটো ইষ্ট হ'ব, এইটো ইষ্ট হৈ যাব। আমি তেতিয়া বস্তুটো এনেকৈ ভাবিব পাৰোঁ, এইটো ৱেষ্ট, এইটো ইষ্ট, এইটো চাউথ, এইটো নৰ্থ। তাৰমানে বস্তুটো এনেকৈ ভাবিব পাৰোঁ, এনেকৈ এইটো ইফালৰটো ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। তাৰপিছত এতিয়া নৰ্থ আৰু ইষ্টৰ মাজৰটো হৈ যাব নৰ্থ ইষ্ট, আৰু নৰ্থ আৰু ৱেষ্টৰ মাজৰটো হৈ যাব নৰ্থ ৱেষ্ট। তাৰপিছত ৱেষ্ট আৰু চাউথৰ মাজৰটো হৈ যাব চাউথ ৱেষ্ট, আৰু চাউথ আৰু ইষ্টৰ মাজৰটো হৈ যাব চাউথ ইষ্ট। আমাৰ এতিয়া এইটোৱে উলিয়াব লাগিছিলে, ৱেষ্টটো আমাৰ হৈ যাবগৈ লাষ্টত চাউথ ইষ্ট হৈ যাব। কুৱেশ্যনত আছে নে এনচাৰ? এনচাৰত আছে এইটো চাউথ ইষ্ট। এইটো শুদ্ধ উত্তৰটো হৈ যাব এইটো। তাৰপিছত আন এটা টপিক আহি গ'ল চৰ্টাৰ তলাৰ প্ৰব্লেম। এইটো একেবাৰে ইজি আছে। এইটো আমাক চৰ্টাৰ তলাৰ প্ৰব্লেমৰ কাৰণে জাষ্ট এইটো জানিলেই হ'ল। আমি গ্ৰেটাৰ দেন লেছ দেন চাইনকেইডাল জানিলেই হ'ল। এনেকৈ যদি থাকে, এইফালে যিটো ডাঙৰ বস্তুটো এইফালে লিখা হয়, এনেকৈ ডাঙৰ মুখ মেলা চিনটো যোনফালে থাকে এইফালে ডাঙৰ বুজা যায়, আৰু এইফালে জোঙা চিনটো যোনফালে থাকে এইফালে সৰু বুজা যায়। এইফালে সৰু বুজাবলৈ এনেকৈ চুকটো ব্যৱহাৰ কৰা হয়, আৰু সমান হ'লেতো ইকুৱেল, সেইটো চবেই জানে। এতিয়া আমি কুৱেশ্যন চল্ভ কৰিলে আমি গম পাই যাম। কৈছে ইফ অশোক ইজ টলাৰ দেন সুৰেশ, ৰাজু ইজ টলাৰ দেন অশোক, চন্দু ইজ টলাৰ দেন সুৰেশ, দেন চন্দু ইজ, আমাৰ এই অপশ্যন কেইটাৰ ভিতৰত কোনটো সুধিছে, কোনটো কাৰেক্ট হ'ব সুধিছে। টলাৰ দেন অশোক হ'বনে, টলাৰ দেন সুৰেশ হ'বনে, এষ্টলেছ সুৰেশ হ'বনে, শ্বৰ্টাৰ দেন অশোক হ'বনে, আমি উলিয়াব লাগে। তাৰ কাৰণে আমি কুৱেশ্যনটো পঢ়ি আমি লিখি যাম ইয়াত ধুনীয়াকৈ। আমাক কৈছে যে প্ৰথমতে ইফ অশোক ইজ টলাৰ দেন সুৰেশ, অশোক কি হয়? টলাৰ দেন সুৰেশ, সুৰেশতকৈ ওখ। গতিকে ওখ হ'লে মানে ডাঙৰ, এনেকুৱা চিন্তা ল'ব, এইফালে ডাঙৰ এইফালেতো সৰু হ'ব। কাতকৈ ডাঙৰ? সুৰেশতকৈ ডাঙৰ বুলি আমাক কৈছে, সুৰেশতকৈ অশোকটো ডাঙৰ। তাৰ পিছৰ লাইনটোত কি কৈছে? ৰাজু ইজ টলাৰ দেন অশোক, ৰাজু অশোকতকৈও ডাঙৰ। অশোকতকৈ ডাঙৰ কোন? ৰাজু। গতিকে এনেকুৱা চিন্তাল হৈ যাব, ৰাজু ইয়াতকৈও ডাঙৰ, ৰাজু ইয়াতকৈ ওখ। তাৰপিছত আমাক সুধিছে যে চন্দু ইজ শ্বৰ্টাৰ দেন সুৰেশ, এই সঞ্জু নামৰ ল'ৰাটো সুৰেশতকৈ, সঞ্জু ইজ শ্বৰ্টাৰ দেন সুৰেশ, চাপৰ। সঞ্জুতকৈ সুৰেশ চাপৰ, গতিকে সঞ্জু ওখ, তাৰমানে ডাঙৰ চিনটো এইফালে আহিব। আমাক এতিয়া এনচাৰ অপশ্যন কেইটা দিছে যে আমাক সুধিছে সঞ্জু কি হ'ব। এতিয়া সঞ্জু লাষ্টৰটো এইটো আমাক কি হ'ব সুধিছে? টলাৰ দেন অশোক। এই সঞ্জু অশোকতকৈ ওখ হয় জানো? এইটো চবতকৈ চাপৰ, গতিকে প্ৰথম অপশ্যনটো আমাৰ হৈ গ'ল ভুল। তাৰপিছত টলাৰ দেন সুৰেশ, সঞ্জু জানো সুৰেশতকৈ ওখ হ'ব? ইয়াতকৈতো চাপৰ বুলি আমাক দিয়ে দিছিলে কুৱেশ্যনটোতে, গতিকে এইটো ভুল। তাৰপিছত কৈছে এষ্টলেছ সুৰেশ, এই সুৰেশৰ লগত জানো সমান হৈছে? নহয় সমান, এইটো ডাঙৰ বুলি আমাক দি দিছিলে, গতিকে এইটো অপশ্যন ভুল। আমাক কৈছে যে শ্বৰ্টাৰ দেন অশোক, এইটো চবতকৈ চাপৰ, অশোকতকৈও ই চাপৰ, গতিকে লাষ্টৰ অপশ্যনটো হৈ যাব শুদ্ধ। এইটো এনেকৈ কৰিব লাগিব। আৰু এটা আমি কুৱেশ্যন লৈ লৈছোঁ আমি, আৰু এইটো কৰিলে আমি ধুনীয়াকৈ বুজি পাই যাম। আমাক কৈছে যে মহেশ ইজ টলাৰ দেন, কুৱেশ্যনটোত কৈছে মহেশ ইজ টলাৰ দেন সুৰেশ, অনিল ইজ টলাৰ দেন মহেশ, ৰমেশ ইজ টলাৰ দেন অনিল, পুনিত ইজ টলেষ্ট অফ অল, ইফ দে ষ্টেণ্ড একৰ্ডিং টু দেয়াৰ হাইট, হু উইল বি একজেক্টলি ইন দ্য মিডিল। আমি সজাই লওঁ ধুনীয়াকৈ বস্তুটো, তেতিয়া বুজি পাই যাম। এতিয়া কৈছে মহেশ ইজ টলাৰ দেন সুৰেশ, মহেশ কাতকৈ ওখ বুলি কৈছে, সুৰজতকৈ ওখ হ'লে এনেকুৱা চিনটো হ'ব। সুৰজতকৈ এইকণলৈকে হৈ গ'ল, সুৰজতকৈ ওখ। তাৰপিছত কৈছে কেমেৰা ফ'কাছেই হোৱা নাই। অনিল ইজ টলাৰ দেন মহেশ, অনিল মহেশতকৈ ডাঙৰ বুলি কৈছে, মহেশতকৈ অনিল ডাঙৰ, গতিকে এইফালে আহি যাব অনিল, ইয়াতকৈ ডাঙৰ।
এইকণলৈকে আমি লিখিলোঁ। তাৰপিছত হৈছে পুনিত ইজ টলেষ্ট অফ অল। পুনিত নামৰ ল'ৰাটো চবতকৈ ডাঙৰ, যিমান এই গোটেই যিমানকেইটা আছে চবতকৈ ডাঙৰ পুনিষ্ট। এইটো পুনিত। আৰু এটা থাকি গ'ল, চৰি এইকাৰণে কিবা এটা ভুল হৈ গ'ল, আমি এক লাইন লিখিলোৱে। অনিল ইজ টলাৰ দেন মহেশ। অনিল ইজ মহেশতকৈ ডাঙৰ। আৰু এইটো থাকি গ'ল। ৰাজেশ ইজ টলাৰ দেন অনিল। অনিলতকৈ ৰাজেশ ডাঙৰ বুলি কৈ দিছিলে, ৰাজেশ। এইটো আৰটোৱে ৰাজেশ ডিন'ট কৰিছে, ৰাজেশ। তাৰপিছত কৈছে পুনিত ইজ টলেষ্ট অফ অল। যিমানকেইটা আছে চবতকৈ ডাঙৰটো হৈ গ'ল পুনিত। পিটোৱে পুনিত ডিন'ট কৰিছে। তাৰপিছত আমাক কৈছে ইফ দে ষ্টেণ্ড একৰ্ডিং টু দেয়াৰ হাইট। আমাৰ এইটো ধুনীয়াকৈ চিৰিয়েলি আছে, ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে। আমাক এতিয়া আমি সুধিছে যে কুৱেশ্যনটো হ'ল হু উইল বি দ্য এক্সেক্টলি ইন দ্য মিডিল। আমি গোটেইকেইটাৰ মিডিলত কোন আছে সুধিছে। টোটেল কেইটা আছে? 1 2 3 4 5টা আছে। 5টাৰ এইটো মাজত হ'ব, অনিলটো মাজত হ'ব। ইফালেও 2টা আছে, ইফালেও 2টা আছে। গতিকে এনচাৰটো হৈ যাব অনিল। নিশ্চয় বুজি পালে এইটো হৈ গ'ল অনিল। গতিকে আৰু দীঘল নকৰোঁ, অলৰেডি বহুত দীঘল হৈ গ'ল। আৰু প্ৰথম যদি ফাৰ্ষ্ট পাৰ্টটো কোনোবাই চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনতে লিংক আছে, ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব। আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা প্ৰতিটো টপিকৰ ওপৰতে ৰিজনিঙৰে হওক বা আৰু কাইলৈৰ পৰা চাগে মেথছৰো ভিডিঅ'বোৰ আপলোড কৰিম। মেথছ আৰু ৰিজনিঙৰ প্ৰতিটো টপিকৰ ওপৰত এনেকৈ ব্ৰিফ ডিছকাশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইবোৰ চব টপিক কমপ্লিট হোৱাৰ পিছত আমি প্ৰিভিয়াছ ইয়াৰৰ ইৰিগেশ্যনেই হওক বা APDCLৰে হৈ যোৱা আৰু এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰত আমি মেথছ আৰু ৰিজনিঙৰ সম্পূৰ্ণ কুৱেশ্যনবোৰ ছল্ভ কৰিম। ধন্যবাদ।